হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কন ব্লগছ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ পাতিবিলাক ভাল আৰু মোৰো খবৰ ভালে দিয়ক। বৰ্তমান আছোঁ এখন পাথাৰৰ মাজত নহয় বাৰু, এইফালেও পাথাৰ সেইফালেও পাথাৰ আৰু পাথাৰ দুয়োকাষৰ মাজত এটা ৰাস্তাত আৰু সৌপিনে আছে পানী। আৰু এইটো ভিডিঅ' বনোৱাৰ এটাই কাৰণ, যদিহে আপোনালোকে শ্বিলং যাব বিচাৰে তেনেহ'লে এইটো ভিডিঅ' চাওক। আৰু মইতো আহিলোঁ আৰু এইটো ভিডিঅ' অকণমান দেৰিকৈ দিয়া হ'ল কাৰণ মই ভিডিঅ'টো বনাব মানে এনেকুৱা এটা প্লেচ পোৱা নাছিলোঁ। আজি বাৰু বহুত জেগাত যাই কিনে এইখিনি ভাল জেগা এটা পাইছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, গম পাব ক'ত কেনেকৈ কিমান টকা খৰচ হ'ব আৰু মোৰ কিমান টকা গৈছিল শ্বিলঙৰ পৰা যাওঁতে। আৰু বৰ্তমান সময়ত পথাৰৰ মাজৰ ৰাস্তাৰে আহে তেতিয়াহ'লে হয়তো আপোনালোকে দেখিবই তাতো ৰোৱা ৰুই আছে। চাওক, এনেদৰে বহুত ঠাইত ৰোৱা ৰুই আছে। সৌপিনে আছে, সেইপিনে ট্ৰেক্টৰে হাল মাৰি আছে। আৰু বৰ্তমান যিহেতু গৰম বন্ধ চলি আছে, তো বহুতেতো ফুৰিব যাব মন কৰে না। তো বহুতে ভাবে যে শ্বিলঙত গ'লে কিমান টকা ল'ব বা অমুকত গ'লে কিমান টকা খৰচ হয়। তো মই আজি মোৰ যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনি ক'ম বাৰু, মানে আমাৰ কিমান টকা খৰচ হৈছিল। আৰু আমি বেছি দিন প্লেন কৰি যোৱা নাছিলোঁ, সেইকাৰণে আমাৰ কম বাজেটত আহিব পৰা আহিলোঁ বাৰু। তো আপোনালোকৰ যদি বেছি বাজেটত হয় তেতিয়াহ'লে পইচা অকণমান বেছি হ'ব। আপোনালোকে হয়তো গম পায়ে ভিডিঅ'বিলাক যদি চাইছে আগৰ। তো আমি 4জন গৈছিলোঁ, জিন্তু আৰু জিতুল দা আৰু গুলু দা আৰু মই। তো আমি 4জনে বাৰু গাড়ী চলাব পাৰোঁৱে। তো আপোনালোকেও যদি যায়, আপোনালোকৰ যদি বাইকেৰে যায়, আপোনাৰ নিজা বাইক আছে, তেন্তে হ'লে কোনোবা এজন বাইক চলাব পাৰা আৰু এজন ল'ব। আৰু এই ট্ৰিপটো এজন বা দুজনে কৰা নহয়, প্ৰায় 4জনে মান লগ হৈ যাব যায় যদি। তো 4জনে বাইক চলাব পাৰা সেনেকৈ ল'ব, কাৰণ এজনেতো ইমান দূৰ গাড়ী চলাটো ইমান সেই নহয়। আৰু যদি চলাব পাৰে তেনেহ'লে আৰু তাৰ পৰা আহি কিনে আৰু আপোনালোকৰ বেমাৰ চেমাৰ হৈ যাব পাৰে। তো বেছি টাইম গাড়ী বাৰু এজনে চলাই থাকিব নালাগে, সলাই চলালেই হ'ল। আৰু তাৰপিছত গুৱাহাটীৰ পৰা প্ৰায় শ্বিলঙলৈকে দূৰ হ'ব প্ৰায় 100 কিলোমিটাৰমান। আৰু আপোনালোকে যদি অতি সোনকালে যাব বিচাৰে তাত, তেনেহ'লে যিমান পাৰে সিমান সোনকালে উঠক, মানে সোনকালে যাওক, যাতে সোনকালে তাত গৈ ধুনীয়া প্লেচত ঘূৰিব পাৰে। তো আমি গৈছিলোঁ পোনপ্ৰথমে লাইটলুম। তো লাইটলুমত আপোনালোকৰ বেছি পইচা খৰচ নহয়, তাত বাৰু মেগী চেগী খালে অকণমান পইচাটো যাব। আমিও তাত মেগীয়ে খাইছিলোঁ। আৰু লাইটলুমত পোনপ্ৰথমে তাৰে ভিতৰত সোমালে এজনৰ 20 টকাকৈ ল'ব। তো তাত যদি 4জন যায় তাত আপোনালোকৰ যাব 80 টকা। আৰু মেগী যদি খায় আপোনালোকে এক পেকেটত হৈছে 50 টকা, ধুনীয়াকৈ বনাই দি দিব। তো তাত লাইটলুমৰ সেই ভিউ লৈ আপোনালোকে ওলাই যাওক, নেক্সট ভিউ পইণ্টলৈকে ওলাই যাওক। আৰু হয়তো আপোনালোকে নেক্সট ভিউ পইণ্ট চাব নাপাব পাৰে। সিদিনা ৰাতি আপোনালোকে হোমষ্টে লওক। আৰু হোমষ্টে আপোনালোকে যদি 2খন বেড লাগে তেনেহ'লে আপোনালোকে 3000 to 3500 টকাত পাই যাব। আৰু যদি এখন বেড লয় তেতিয়াহ'লে অকণমান দামটো কম হ'ব। আৰু সিহঁতেতো ক'বই 3000 বা 3500। তো আপোনালোকে অকণমান দামটো দৰাব, মানে কমাব চেষ্টা কৰিব। আমাকো কৈছিল বাৰু 3000, আমি বাৰু 2500 টকাতে আমি ঠিক কৰি ল'লোঁ। আৰু তাত হোমষ্টেতে আপোনালোকে খোৱা খাদ্য পাব। তাত যদি ভেজ খায় আপোনালোকে 150 মান পৰিব। আমাৰো 150কৈ লৈছিল বাৰু। আৰু হোমষ্টে লৈ বাৰু ইয়াৰ থালিৰ দামবিলাক হ'ব। আৰু যদি আপোনালোকে প্ৰায় ভেজে খাব, কাৰণ তাত আৰু ক'ত কেনেকুৱা আৰু নিজে সোনকালে ভাত খাই সোনকালে শুৱক। তাৰপিছত আৰু পুৱাই সোনকালে উঠি কিনে ওলাই যাওক আপোনালোকে চেৰাপুঞ্জীলৈকে। 7 ষ্টাৰ ৱাটাৰফল চাওক আৰু ক্যান ৱাটাৰফলটো চাওক। তো ধুনীয়াকৈ কামত লওক। আৰু এদিনৰ ট্ৰিপ যদি হয় তেনেকৈ আমাৰ এদিনৰ ট্ৰিপ আছিল, আমাৰ তেনেকৈ সমাপ্ত কৰি দিলোঁ। আৰু যদি আপোনাৰ লগত বাইক নাই তেনেহ'লে টেনশ্যন নকৰিব। আপোনাৰ যদি লগৰ চলি আছে তেন্তে লগৰ চলিৰ লগত যাওক। আৰু যদি লগৰ চলিও নাই তথাপিতো আপোনালোকৰ বাইক নাই তেনেহ'লে টেনশ্যন নকৰিব, কাৰণ গুৱাহাটীৰ পৰা বাছত যাব পাৰিব। বাছত 600 to 700 টকা যাব। আৰু যদি আপোনালোকে নৰ্মেল বাছত যায় তেনেহ'লে 200 টকাতো যাব পাৰিব। আৰু যদি আপোনালোকে টেক্সিৰে গ'লে আপোনালোকে 2600 to 3000 টকা পাব। আৰু 3000 টকা দিব লাগিব, তেতিয়া আপোনালোকৰ পইচাটো অকণমান বেছি হৈ যায়। তো পাৰামানে আপোনালোকে নিজৰ বাইকতে যাবলৈ চেষ্টা কৰক, নিজৰ নহ'লে লগৰ চলি লগ ধৰক, আপোনালোকে চলাব পৰা হওক। আৰু যদি আপোনালোকে বাছ বা টেক্সিৰে গৈ তাত কিবা বাছেৰে গ'লে আপোনালোকে প্ৰায় 2-3 ঘণ্টাত পুলিচ বজাৰ পইচা দিব। আৰু পুলিচ বজাৰত গৈ আপোনালোকে শ্বপিং কৰিব পাৰে, যদিহে আপোনালোকে শ্বপিং কৰিব বিচাৰে। তাত হেনো বস্তুৰ দাম কম। আমি বাৰু সোমোৱা নাই, কাৰণ আমাৰ ইমান এটা সেইটো নাছিল, যিহেতু কাৰণ আমাৰ দীঘলীয়া ট্ৰিপ নাছিল, এদিনা ৰাতি আছিলোঁ। সেইবাবে আমি অতি সোনকালে যাব লাগে, ধুনীয়া প্লেচ চাব লাগে বাৰু। আমি বেছিকৈ চোৱাও নাই। আৰু তাত গৈ আৰু গাইজ, যদি আপোনালোকে শ্বিলঙত টেক্সিৰে ঘূৰিব বিচাৰে তেন্তে কোনো টেনশ্যন ল'ব লগা নাই। তাত টেক্সি পাই যাব, কাৰণ টেক্সি আপোনাৰ পাব 2000ৰ পৰা আৰম্ভ হৈ যাব। তো 5টা to 6টা প্লেচ সিহঁতে কাভাৰ কৰি দিব। তো টেক্সিৰে ঘূৰিব পাৰে আপোনালোকে ধুনীয়াকৈ, সিহঁতে কাভাৰ কৰি দিব। আৰু টেক্সিৰে গ'লে এটা টেনশ্যন নাই কি, আপোনালোকে ইমান টেনশ্যন মাৰি থাকিব লাগে নাই, লোকেশ্যন চাই যাব লাগে নাই। সিহঁতে টেক্সি ড্ৰাইভাৰক কৈ দিলে হ'ল ক'ত যাব, সিহঁতে বাৰু কাভাৰ কৰি দিব ধুনীয়াকৈ। আৰু যদি আপোনালোকে টেক্সিৰে নাযায়, বাইকেৰে বা স্কুটিৰে যাব বিচাৰে, তেতিয়াহ'লে কোনো কথা নাই। আপোনালোকৰ তাত কিন্তু লাইচেঞ্চ থাকিব লাগিব, তেতিয়াহে আপোনালোকে তাত বাইক বা স্কুটি ৰেণ্টত পাব। স্কুটি আপোনালোকে 700 মানৰ পৰা পাই যাব। আৰু বাইক সিহঁতৰ 1500 মানৰ
1500 মান পৰি যাব। তো যদি আপোনালোকে বাইক বা স্কুটিৰে ঘূৰিব বিচাৰে তাত গৈ তেনেহ'লে আপোনালোকৰ তাত লাইচেঞ্চ থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে বাইক ৰেণ্টত পাই যাব আৰু ঘূৰক কামত লগ ধুনীয়াকৈ এনজয় এনেদৰে এনজয় কৰিব। আৰু বিশ্বাস কৰিবনে, আমাৰ এজনৰ কিমান টকাকৈ খৰচ হৈছিল? আমাৰ এজনৰ মাত্ৰ 2000 টকাকৈ খৰচ হৈছিল তাত ঘূৰা ফুৰা খোৱা লোৱা অহালৈকে। আপোনালোকে হয়তো বিশ্বাস কৰা নাই, আৰু মোক যিমানেই সুধিছে মই সিমানকৈ কৈছোঁ যে মোৰ 2000 টকাকৈ খৰচ হৈছে। সিহঁতে বাৰু বিশ্বাসেই কৰা নাই যে 2000 টকাত শ্বিলং ঘূৰি আহিছা তই। বাপৰে বাপ, মই বুলি নহয়, আমিতো চাৰিওজনে 2000 টকাকৈ এজনৰ গৈছে। তো 2000 টকাৰো ঘূৰি আহিব পাৰিতো। তো আমাৰ 2000 টকা কেনেকৈ গ'ল কৈ আছোঁ ৰ'ব আপোনালোকক ভালকৈ, যাতে আপোনাৰো যাতে কম পইচা খৰচ হয়। তো পোনপ্ৰথমে আমাৰ এখন গাড়ীত প্ৰায় 900 মান টকা 900,000 মান টকাৰ তেল গৈছে। দুয়োখন মিলি গৈছে আমাৰ 2000 টকাৰ তেল। তো আমি 4জন গৈছিলোঁ, এজনৰ 500 টকাকৈ গ'ল তেলত। তাৰপিছত আমি মেইনলি থাকোঁতে গৈছে 2500 টকা। তো তাতো ধৰি লওক এজনৰ 700 মানকৈ ধৰি লওক। তো সেয়া 500 আৰু 700 তেনেহ'লে আপোনালোকৰ 1200 1200 টকা গ'ল। আৰু 800 টকা খোৱাৰ নামত আৰু আমি বেছিকৈ মানে ভাত ইমান খোৱাই নাই, য'তে পাইছোঁ আমি মেগীয়ে খাইছোঁ। ৰাতিৰ সাঁজে যি আমি ভাত খাইছিলোঁ। তো সেনেকৈ আৰু পইচাটো কমি গৈছে। তো আপোনালোকে যাওক, এনজয় কৰক। পাৰি 2000 টকাটো ঘূৰি আহিব, আমি পাৰিছোঁ, আপোনালোকে কিয় নোৱাৰে? যাওক এনজয় কৰক, গৰমৰ বন্ধ শেষ হ'ব আৰু আজি যিহেতু 16 তাৰিখ। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। আপোনালোকে এইটো ভিডিঅ' যোনে যাব বিচাৰি আছে শ্বিলঙত তেখেতক শ্বেয়াৰ কৰি দিয়ক। তো বাই বাই।